Hello everyone, welcome to my channel. আৰু আজি মই ডিসকাস কৰিম এছ সেকেন্ড ইয়াৰৰ পলিটিক্যাল সায়েন্সৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন। কোৱেশ্চন নম্বৰ 1, ৰাষ্ট্ৰীয় মহিলা আয়োগ কোন চনত গঠিত হৈছিল? ইয়াৰ এনসাৰটো হ'ল 1992 চনৰ 31 জানুৱাৰীত ৰাষ্ট্ৰীয় মহিলা আয়োগ গঠিত হৈছিল। নেক্সট কোৱেশ্চন, আৰাক কি? ইয়াৰ এনসাৰটো হ'ল আৰাক হ'ল স্থায়ীভাৱে তৈয়াৰ কৰা এবিধ সুৰা। কোৱেশ্চন নম্বৰ 3, কোনখন ৰাজ্যত মাদক দ্ৰব্য বা আৰাক বিৰোধী আন্দোলন আৰম্ভ হৈছিল? ইয়াৰ এনসাৰটো হ'ল অন্ধ্ৰপ্ৰদেশৰ নেল্লৰ জিলাত আৰাক বিৰোধী বা মাদক দ্ৰব্য বিৰোধী আন্দোলন আৰম্ভ হৈছিল। কোৱেশ্চন নম্বৰ 4, দলিত পেন্থাৰ্ছ কিয় গঠন হৈছিল? ইয়াৰ এনসাৰটো হ'ল দলিতসকলৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে দলিত পেন্থাৰ্ছ গঠন হৈছিল। নেক্সট কোৱেশ্চন, নৰ্মদা বাচাও আন্দোলনৰ নেতাজনৰ নাম কি? ইয়াৰ এনসাৰটো হ'ল মেধা পাটেকাৰ। ওকে। কোৱেশ্চন নম্বৰ 6, নৰ্মদা বাচাও আন্দোলন কি? ইয়াৰ এনসাৰটো হ'ল মধ্য ভাৰতৰ নৰ্মদা নদী উপত্যকা ৰক্ষা কৰাৰ উদ্দেশ্যে গঢ়ি উঠা এক সামাজিক আন্দোলন হ'ল নৰ্মদা বাচাও আন্দোলন। নেক্সট কোৱেশ্চন, ভাৰতত কৃষক আন্দোলন কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ এনসাৰটো হ'ল ভাৰতত কৃষক আন্দোলন 1783 চনত হয়, যদিও স্বাধীন ভাৰতত 1960ৰ দশকৰ পিছৰ পৰা কৃষক আন্দোলন আৰম্ভ হয়। কোৱেশ্চন নম্বৰ 8, সেৱাৰ সম্পূৰ্ণ ৰূপটো লিখা। ইয়াৰ এনসাৰটো হ'ল সেল্ফ এমপ্লয়ড উমেন এছ'চিয়েশ্যন। নেক্সট কোৱেশ্চন, পৰিৱেশ ৰক্ষাকাৰী আন্দোলন এটাৰ উদাহৰণ দিয়া। ইয়াৰ এনসাৰটো হ'ল চিপকো আন্দোলন। কোৱেশ্চন নম্বৰ 10, কোনো ৰাজ্যত গঠন হোৱা প্ৰথম আঞ্চলিক দলটোৰ নাম লিখা। ইয়াৰ এনসাৰটো হ'ল DMK, দ্ৰাভিডা মুনেত্ৰা কাজাগাম। কোৱেশ্চন নম্বৰ 11, ভাৰতীয় সংবিধানৰ কিমান নম্বৰ অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰিছিল? এইটো কৰিছে নহ'ব, কৰিছিল হ'ব। ইয়াৰ এনসাৰটো হ'ল 370 নং অনুচ্ছেদে। কোৱেশ্চন নম্বৰ 12, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত জম্মু আৰু কাশ্মীৰক অধিক স্বতন্ত্ৰতা প্ৰদান কৰা হৈছিল? এইটো হয় নহ'ব, হৈছিল হ'ব। ইয়াৰ এনসাৰটো হ'ল 370 আৰু 371 নং অনুচ্ছেদে। কোৱেশ্চন নম্বৰ 13, কোন চনত নাগালেণ্ড ৰাজ্যৰ সৃষ্টি হৈছিল? ইয়াৰ এনসাৰটো হ'ল 1963 চনৰ 1 ডিচেম্বৰত নাগালেণ্ড ৰাজ্যৰ সৃষ্টি হৈছিল। কোৱেশ্চন নম্বৰ 14, ছিকিম কেতিয়া ভাৰতৰ লগত চামিল হৈছিল? ইয়াৰ এনসাৰটো হ'ল 1975 চনত ছিকিম ভাৰতৰ লগত চামিল হৈছিল। কোৱেশ্চন নম্বৰ 15, কোন ৰাজ্যত অসম গণ পৰিষদ সক্ৰিয়? ইয়াৰ এনসাৰটো হ'ল অসম। ওকে, ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।